স্বাগতম জানাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'লৈকে। আজি মই ক'ব চেষ্টা কৰিছোঁ আমাৰ ভাৰতবৰ্ষৰ যিমানখিনি ইনকাম হয় সেই ইনকামটোক যদি আমি 100 টকা বুলি ধৰোঁ, সেই 100 টকাৰ ক'ৰ পৰা কিমান ইনকাম আমাৰ দেশে লাভ কৰে। চ' 15% আমাৰ যিখিনি ইনকাম হয় সেই 15% ইনকাম GST কালেকশ্যনৰ পৰা হয়, আৰু 14% ইনকাম হয় টেক্স কালেকশ্যনৰ পৰা, আৰু 13% ইনকাম আহে আমাৰ ভাৰতবৰ্ষত কৰ্পৰেট টেক্স কালেকশ্যনৰ পৰা, আৰু 8% ইনকাম হয় ইউনিয়ন টেক্স কালেকশ্যনৰ পৰা। 3% ইনকাম হয় আমাৰ ভাৰতবৰ্ষৰ কাষ্টম ডিউটিৰ পৰা। এইখিনি হৈছে টেক্সৰ পৰা হোৱা আমাৰ ভাৰতবৰ্ষৰ কালেকশ্যন। টোটেল 53% টেক্সৰ পৰা আমাৰ ভাৰতবৰ্ষত কালেকশ্যন হয়, আৰু বাকী হ'ল আমাৰ 37% ইনকাম কাৰোবাৰ পৰা ধাৰ ল'বলগীয়া হয়। যেনেকৈ দেশে বেলেগৰ পৰা লোন লয়, বেলেগ এখন দেশৰ পৰা লোন লয়, তেনেদৰে 36% ইনকাম বৰয়িং বা লোনৰ পৰা আহে। বাকী থাকিলে আমাৰ 11%, আৰু সেই 11%ৰ 5% ইনকাম হয় আমাৰ দেশৰ সম্পত্তি বিক্ৰী কৰাৰ ফলত। যেনেদৰে এয়াৰ ইণ্ডিয়া হওক, LIC হওক, বা এয়াৰপৰ্ট আদানী গ্ৰুপত বিক্ৰী কৰিছে, তেনেকৈ সম্পত্তি বিক্ৰী কৰাৰ পৰা আমাৰ 5% ইনকাম আমাৰ দেশত আহে। আৰু 6% ইনকাম হৈছে ন' টেক্স ৰেভিনিউ। যিবোৰ ছাৰ্ভিচ আমাৰ দেশে অফাৰ কৰে, বা বাছ ছাৰ্ভিচেই হওক বা ট্ৰেইন ছাৰ্ভিচ হওক, সেই ছাৰ্ভিচবোৰৰ পৰা যিবোৰ লাভ হয় সেই লাভৰ অংশ হৈছে 6%। চ' আপোনালোকে বুজিবলৈ পাৰিলে আমাৰ 100% ভাৰতৰ ইনকাম চ'ৰ্চ ক'ৰ পৰা কিমান পাৰ্চেণ্ট ইনকাম আহে। আমাৰ দেশৰ অৰ্থনৈতিক উন্নতিৰ কাৰণে আমি প্ৰত্যেকেই দায়বদ্ধ। 0.001% হ'লেও আমাৰ অৰ্থনীতিত আমি সকলোৱে অৱদান আগবঢ়াওঁ, আৰু দেশৰ অৰ্থনীতি উন্নতি কৰিবলৈ হ'লে আমি উৎপাদন বঢ়াব লাগিব। কিন্তু আজিৰ যুগত মানুহে যদি উৎপাদন নিজে কৰিবলৈ বিচাৰে, উদাহৰণস্বৰূপে এজন খেতিয়ক, তেওঁ খেতিৰ পৰা যিখিনি শস্য উৎপাদন কৰিব সেইখিনিও আমাৰ দেশত ইকনমি কিছু পৰিমাণে হ'লেও সহায় কৰিব। কিন্তু আজিৰ যুগত মানুহে খেতিৰ প্ৰতি থকা ইণ্টাৰেষ্ট বহুতেই কমি গৈছে। উদাহৰণস্বৰূপে চাবলৈ গ'লে গাঁও অঞ্চলত কিছু পৰিমাণ আছে, কিন্তু আমাৰ চহৰ নগৰত আমি 5, 10, 15, 20, 25, 30 হাজাৰ টকা এটা প্ৰাইভেট জব হ'লেও আমি সকলো বস্তু কিনি খাবলৈ শিকোঁ, কিন্তু আমি নিজে উৎপাদন কৰিবলৈ নিশিকোঁ। আগৰ দিনৰ ধাৰণা আৰু এতিয়াৰ দিনৰ ধাৰণা সম্পূৰ্ণ পৃথক। আগৰ দিনত মানুহে খেতি কৰিবৰ কাৰণে মাটি বিচাৰিছিলে, বহুত বিস্তৃত ৰূপত মাটি লাগিব খেতি কৰিব পাৰিব, কিন্তু আজিৰ যুগত খেতি কৰিবলৈ মাটিৰ প্ৰয়োজন নাথাকে। শুনিবলৈ আচৰিত লাগিব, কিন্তু খেতি কৰিবলৈ মাটি নালাগে। মানুহে ডাঙৰ ফিচাৰী বনাইছিলে য'ত মৎস্য পালন কৰিছিলে, আৰু এতিয়া সেই মৎস্য পালন কৰিবৰ কাৰণে ফিচাৰীৰ কোনো প্ৰয়োজন নাথাকে। এতিয়া হৈছে বৈজ্ঞানিক যুগ। সেই চাইণ্টিফিক টেকন'লজি ইউজ কৰি আপুনি অতি কম ঠাইতে আপুনি অধিক পৰিমাণৰ মৎস্য উৎপাদন কৰিব পাৰিব। তেনেদৰে এটা টেকন'লজি আহিছে, চায়েন্সৰে টেকন'লজি, বায়'ফ্লক পদ্ধতি। বায়'ফ্লক পদ্ধতিৰে আপোনালোকে মৎস্য উৎপাদন কৰিব পাৰিব, অতি কম ঠাইত বৃহৎ পৰিমাণৰ মৎস্য উৎপাদন কৰিব পাৰিব। তাৰ কাৰণে বিস্তৃতৰূপে আপোনালোকে অধ্যয়ন কৰিব লাগিব, আৰু বায়'ফ্লক পদ্ধতিৰ বিষয়ে ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰে। এতিয়া ক'লো কি, মানুহে খেতি কৰিবলৈ মাটি নালাগে। হয়, এতিয়া শস্য উৎপাদন কৰিবলৈ মানুহক মাটি নহ'লেও হোৱা আছে, কাৰণ এটা টেকন'লজি আছে যাৰ নাম হয় হাইড্ৰপনিক টেকন'লজি। সেই হাইড্ৰপনিক টেকন'লজিৰ সহায়ত আপোনালোকে অনলি পানীত এটা ঘৰৰ ভিতৰত বা আপোনাৰ ছাদৰ ওপৰত বা আপোনাৰ ঘৰৰ চোতালখনতে আপুনি হাইড্ৰপনিক পদ্ধতিৰে আপুনি খেতি কৰিব পাৰিব। তাৰ বিষয়ে আপোনালোকে বিস্তৃতভাৱে জ্ঞান ল'ব পাৰিব। ইউটিউবত বিভিন্ন ধৰণৰ হাইড্ৰপনিক টেকন'লজিৰ ওপৰত ভিডিঅ' আছে, চাই ল'ব পাৰিব। সেইবিলাক খেতি কৰিবৰ কাৰণে বিস্তৃত ৰূপত মাটিৰ কোনো প্ৰয়োজন নহয়। আৰু এই হাইড্ৰপনিক টেকন'লজিটো ক'ৰ পৰা আহিছে জানেনে? ইজৰাইলৰ পৰা। ইজৰাইল এখন সৰু দেশ, কিন্তু আমাৰ ভাৰততকৈ বহুগুণেই ধনী দেশ। তেওঁলোকৰ ছায়েন্স আৰু টেকন'লজি ইউজ কৰি, তেওঁলোকে ব্যৱহাৰ কৰি, ছায়েন্স টেকন'লজিৰ সহায়ত তেওঁলোকে আজি বহুত দূৰ আগুৱাই গৈছে। আজিও আমাৰ ভাৰতবৰ্ষই ইজৰাইলৰ পৰা সামৰিক অস্ত্ৰ ক্ৰয় কৰে। ইজৰাইল পৃথিৱীৰ একমাত্ৰ ইহুদী দেশ। প্ৰায় 96 লাখ বা 97 লাখ তেনেকুৱা ধৰণৰ মানুহ ইজৰাইল দেশত বাস কৰে, কিন্তু ইজৰাইলত বাস কৰা প্ৰত্যেকজন মানুহে ইহুদী নহয়। তেওঁলোকৰ 41% মানুহেই নাস্তিক। নাস্তিকৰ ধাৰণা আপোনালোকে জানেই, যিয়ে ধৰ্মক বিশ্বাস কৰে সি আস্তিক, আৰু যিয়ে ধৰ্মক বিশ্বাস নকৰে সি নাস্তিক। যদিও ইহুদী দেশ হয়, 41% মানুহে তাৰে নাস্তিক হয়, ধৰ্মক বিশ্বাস নকৰে। তেওঁলোকে একমাত্ৰ বিশ্বাস কৰে বিজ্ঞান, ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰত।
আৰু সেই ছায়েন্স এণ্ড টেকন'লজি ইউজ কৰিয়ে সেই দেশখনে ইমানখিনি আগবঢ়াই গৈছে। 1948 চনত সৃষ্টি হৈছিল এই দেশখনৰ, আৰু 1948 চনত সৃষ্টিৰ পিছত তেওঁলোকে আৰৱ ৱৰ্ল্ডৰ কাণ্ট্ৰিৰ লগত সংঘৰ্ষ হৈছিলে। চাৰিওফালৰ পৰা আৰৱ ৱৰ্ল্ডৰ কাণ্ট্ৰিয়ে তেওঁলোকক ঘেৰি ধৰিছিলে, কিন্তু মাত্ৰ 6 দিনত তেওঁলোকে তাৰ পৰা উদ্ধাৰ হৈছিলে আৰু গোটেইকেইখন ৰাষ্ট্ৰকে, চাৰিওফালৰ ৰাষ্ট্ৰকে পৰাস্ত কৰি দিছিলে। 6 days war ইজৰাইলৰ, ইউটিউবত বিস্তৃত হৈ পাব, আপোনালোকে চাই ল'ব পাৰে। মই জাষ্ট ক'বলৈ বিচাৰিছোঁ, তেওঁলোকে বিজ্ঞানক ইমানখিনিয়ে আগবঢ়াই লৈ গৈছে, যাৰ ফলত 1948 চনত সৃষ্টি হোৱা দেশ এখন আজি আমাৰ ভাৰতবৰ্ষতকৈ বহুগুণে ওপৰলৈ উঠি গৈছে। বাৰু যি কি নহওক, মই কৈ আছিলোঁ দেশৰ উৎপাদনৰ কথা। উৎপাদন দেশৰ যেতিয়া বৃদ্ধি হ'ব, তেতিয়া দেশৰ ইকনমি আগবাঢ়িব, দেশখন আগবাঢ়িব, আমি সকলোৱে ধনী হ'ম। সেই গতিকে মই সকলোকে আহ্বান কৰিব বিচাৰিছোঁ যে আমি কেইটামান টকাৰ কাৰণে আমি নিজৰ দক্ষতা বা নিজৰ কৰ্মক্ষমতা আমি কাৰোবাৰ ওচৰত বিক্ৰী নকৰি আমি সকলোৱে নিজে দেশৰ উৎপাদন কি হিচাপত বৃদ্ধি কৰিব পাৰোঁ তাত চিন্তা কৰাটো প্ৰয়োজন।